মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলোঁ। মই প্ৰতিজ্ঞা লৈছোঁ 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম মাথাত যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPLৰ ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছোঁ। তেখেতসকলে আমাক যাতে মৰম কৰে। খাদ্যতে আমি বহুত চিন্তা কৰা নাই। আমি যিহেতু BJPও আমাক আগতে যেনেকৈ মৰম কৰিছে অলপ কম কম আমাৰ এনেকৈ অনুভৱ হৈ আছে আৰু যিহেতু BTCত BPF আৰু UPPLৰ লগত মিত্ৰতা নহয় আৰু UPPLে 6,15,000 ভোট পোৱা এটা পাৰ্টি। কোনোবা দলক আশা কৰি পেলাই থকা আজিৰ দিনত UPPL নহয়। আৰু মই বাৰ বাৰ কৈছোঁ যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPLৰ ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছোঁ। তেখেতসকলে আমাক যাতে মৰম কৰে, মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলোঁ। মই প্ৰতিজ্ঞা লৈছোঁ 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম।